ৰাসৰ পবিত্ৰ দিনত ৰাস মহোৎসৱৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মুহূৰ্ত বুলি কেনেকুৱা লাগিছে বুলি সুধিলে বেয়া হ'ব, কাৰণ মই নতুন নহয়। আজিৰ পৰা বহুত বছৰ আগতে মই আহিছিলোঁ ইয়াতে, আৰু এতিয়া মোৰ দ্বিতীয় বৰ্ষ বুলিয়ে কৈছোঁ। খুব ভাল লাগে ইয়াত আহি, সেইকাৰণে মই পুনৰ আহিছোঁ আকৌ। আপোনালোকৰ মৰম চেনেহ মই কেতিয়াও পাহৰিব নোৱাৰোঁ। বিগত বছৰত যেনেকৈ দিছিলে আৰু এই বছৰটো দিব বুলি আশা কৰিছোঁ। আপোনালোকৰ উপস্থিতিয়ে আমাৰ ৰাইজৰ সকলোৰে কাৰণে সহায় সহযোগিতা আৰু লগতে আশীৰ্বাদ হৈ ৰ'ব। লগতে উদযাপন সমিতিৰ যিসকল সদস্য জড়িত হৈ আছে, তেওঁলোকে বহুত কষ্ট কৰিছে বহুত দিনৰ পৰা। গতিকে তেওঁলোকৰ কষ্টৰ মুখলৈ চাই মই আজি আপোনালোকৰ মাজত উপস্থিত হৈ লগতে মই এটাই কথা ক'ব বিচাৰোঁ যে আপোনালোকৰ এনেদৰে যাতে সহায় সহযোগিতা এই ৰাসখনৰ প্ৰতি সদায় থাকে, মই তাকে কামনা কৰিছোঁ। আৰু ৰাতিও বহুত হৈছে, বেছি কথা কৈ আপোনালোকক আমনি নকৰোঁ। গতিকে আমি পুনৰ ঈশ্বৰৰ ফালে আগবাঢ়োঁ। ধন্যবাদ। আমি জনপ্ৰিয় অভিনেত্ৰীগৰাকীক অশেষ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি মনে মনে আমাৰ মূল নাট শিল্পীসকলৰ মাজলৈ যাব বিচাৰিছোঁ। Come on,